ছাত্ৰ ছাত্ৰীসকল আজি আমি এচিড ক্ষাৰক আৰু লৱণ এই পাঠটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো গতিকে তোমালোকে ভিডিঅ'টি মন দি চাবা আশা কৰিছো তোমালোকে মই আগতে দিয়া ভিডিঅ'বিলাক চাইছা আৰু নিশ্চয় বুজি পাইছা আহাচোন বাৰু এতিয়া আমি এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে কিছু কথা আলোচনা কৰো বৰ্তমানলৈ 115টা মৌল আৱিষ্কাৰ হৈছে আৰু এই মৌলসমূহে গঠন কৰা যৌগসমূহক তিনিটা ভাগত ভগাব পাৰি আৰু সেইকেইটা হ'ল এচিড ক্ষাৰক আৰু লৱণ মানে এতিয়ালৈকে যিমানবিলাক মৌল আৱিষ্কাৰ হৈছে সেই সকলোবিলাক মৌলই ইটোৱে সিটোৰ লগত বিক্ৰিয়া কৰি যিবিলাক যৌগ গঠন কৰে এই যৌগসমূহক আমি মেইনলি তিনিটা ভাগত ভাগ কৰিব পাৰো এচিড ক্ষাৰক আৰু লৱণ সাধাৰণতে এচিডবিলাক টেঙা সোৱাদযুক্ত হয় আৰু আনহাতে ক্ষাৰকবিলাক তিতা সোৱাদযুক্ত হয় আৰু আমি বিভিন্ন ধৰণৰ ফলমূল বা খাদ্যত আমি টেঙা সোৱাদটো পাওঁ এই টেঙা সোৱাদটো এই কাৰণে পাওঁ কাৰণ সেইবিলাক ফলমূলত বা খাদ্যবস্তুত কি থাকে এচিড থাকে তোমালোকে আম খোৱা বা আম কমলা টেঙা বা এনেকুৱা যিমানবিলাক আমাৰ টেঙা সোৱাদযুক্ত ফল আছে সকলোবিলাকতে কি আছে এচিড পোৱা যায় সকলোবিলাকতে এচিড আছে এতিয়া এচিডৰ উদাহৰণ দুটামান দেখাইছো সালফিউৰিক এচিড হাইড্ৰক্লৰিক এচিড বা নাইট্ৰিক এচিড এইবিলাক হ'ল এচিডৰ উদাহৰণ আনহাতে সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড বা মেগনেছিয়াম হাইড্ৰক্সাইড এইবিলাক হ'ল ক্ষাৰক আৰু সোডিয়াম ক্লৰাইড কেলছিয়াম ক্লৰাইড মেগনেছিয়াম ক্লৰাইড কেলছিয়াম সালফেট বা মেগনেছিয়াম সালফেট এইবিলাক হ'ল লৱণৰ উদাহৰণ এচিড ক্ষাৰক সূচক সূচক হ'ল এবিধ ৰঞ্জক পদাৰ্থ যাৰ ৰং এচিড আৰু ক্ষাৰকীয় মাধ্যমত সলনি হয় এই সূচকৰ জৰিয়তে এচিড আৰু ক্ষাৰক চিনাক্ত কৰা হয় এতিয়া এচিড আৰু ক্ষাৰক চিনাক্ত কৰিবৰ কাৰণে আমি কিছুমান পদাৰ্থ ব্যৱহাৰ কৰোঁ আৰু যিবিলাক সেইবিলাক পদাৰ্থৰ কি হয় এচিড বা ক্ষাৰকত দিলে সিহঁতৰ ৰঙৰ পৰিৱৰ্তন ঘটে গতিকে এনে ধৰণৰ পদাৰ্থবিলাককে এচিড ক্ষাৰক সূচক বুলি কোৱা হয় এতিয়া এই সূচক দুই প্ৰকাৰৰ আছে প্ৰাকৃতিক সূচক আৰু কৃত্ৰিম সূচক প্ৰাকৃতিক সূচক হ'ল লিটমাছ হালধি ৰঙা বন্ধাকবিৰ পাত কিছুমান ফুল যেনে হাইড্ৰেঞ্জিয়া বা পিটুনিয়া এই হাইড্ৰেঞ্জিয়া বা পিটুনিয়া এইবিলাক ফুল হয় এই গোটেইকেইটা হ'ল কি প্ৰাকৃতিক সূচক ইহঁতক আমি প্ৰাকৃতিকভাৱে পাওঁ আৰু আন কিছুমান আছে কৃত্ৰিম সূচক যিবিলাক আমি মানে বিভিন্ন ৰাসায়নিক পদাৰ্থৰ জৰিয়তে আমি বনাই লৈছোঁ তেনেকুৱা কৃত্ৰিম সূচকৰ উদাহৰণ হ'ল মিথাইল অৰেঞ্জ আৰু ফিনলেফথেলিন এই দুটা হ'ল কৃত্ৰিম সূচক এতিয়া আমি লিটমাছৰ বিষয়ে কিছু কথা জানি লওঁ লিটমাছ দ্ৰৱ হ'ল ফেল'ফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক গতিকে লিটমাছ হ'ল এবিধ গছৰ পৰা নিষ্কাশন কৰা এবিধ ৰঞ্জক পদাৰ্থ আৰু যাৰ ৰংটো বেঙুনীয়া যেতিয়া লিটমাছ দ্ৰৱটোত আমি কোনো ধৰণৰ এচিড বা ক্ষাৰক আমি যোগ নকৰোঁ তেনে অৱস্থাত ইয়াৰ ৰংটো বেঙুনীয়া ৰঙৰ হয় কিন্তু এচিডৰ মাধ্যমত এই দ্ৰৱৰ ৰং ৰঙা হয় আনহাতে ক্ষাৰকীয় মাধ্যমত ইয়াৰ ৰং নীলা হয় পৰীক্ষাগাৰত লিটমাছক বহুলভাৱে ব্যৱহাৰ কৰা হয় ইয়াক দুই ধৰণে ব্যৱহাৰ কৰিব পাৰি এক লিটমাছৰ দ্ৰৱ হিচাপে আৰু দুই লিটমাছ কাগজ হিচাপে আমি লিটমাছক লিটমাছ দ্ৰৱ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ আৰু লিটমাছ কাগজ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰে এই কাষৰ এই ছবিটো চোৱা এই ছবিটোত লিটমাছ কাগজৰ ছবি দেখুওৱা হৈছে লিটমাছ কাগজ দুই প্ৰকাৰৰ নীলা লিটমাছ আৰু ৰঙা লিটমাছ গতিকে ইয়াতে এইটো ৰঙা লিটমাছ আৰু এইটো নীলা লিটমাছ এচিডে নীলা লিটমাছ ৰঙা কৰে আনহাতে ক্ষাৰকে ৰঙা লিটমাছক নীলা কৰে এই বাক্যটো ভালদৰে মনত ৰাখিবা এচিডে নীলা লিটমাছ ৰঙা কৰে আনহাতে ক্ষাৰকে ৰঙা লিটমাছক নীলা কৰে এতিয়া এই যেটো নীলা লিটমাছৰ কাগজৰ টুকুৰাটো এটো যদি মই এচিডত ডুবাই দিওঁ দিলে ইয়াৰ ৰং ৰঙা হৈ পৰিব আনহাতে যদি এই ৰঙা লিটমাছৰ টুকুৰাটো যদি মই ক্ষাৰকত ডুবাই দিওঁ দিলে ইয়াৰ ৰং নীলা হৈ পৰিব কিন্তু এটা কথা নীলা লিটমাছক যদি মই ক্ষাৰকত ডুবাই দিওঁ দিলে ইয়াৰ ৰং কিন্তু ৰঙা নহয় ইয়াৰ ৰং কেৱল এচিডত দিলেহে ৰঙা হ'ব ক্ষাৰকত দিলে ইয়াৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় আনহাতে ৰঙা লিটমাছক যদি আমি এচিডত দিওঁ দিলে ইয়াৰ কোনো ৰঙৰ পৰিৱৰ্তন নহয় ইয়াৰ ৰঙৰ পৰিৱৰ্তন কেৱল ক্ষাৰকীয় মাধ্যমতে হ'ব মানে ক্ষাৰকত দিলেহে ইয়াৰ ৰং ৰঙা লিটমাছৰ ৰং নীলা হ'ব আন এটা প্ৰাকৃতিক সূচক হ'ল হালধি ক্ষাৰকীয় মাধ্যমত হালধিৰ ৰং ৰঙা হয়
আমি সকলোৱে দেখা পাইছোঁ যেতিয়া আমাৰ কাপোৰত খোৱা বস্তু পৰে এটা হালধীয়া ৰঙৰ দাগ লাগে আৰু যেতিয়া আমি চাবোনেৰে সেই দাগটো গুচাব চেষ্টা কৰোঁ তেতিয়া কি হয় চাবোন সানি দিয়া মুহূৰ্ততে দাগটোৰ হালধীয়া ৰংটো গৈ ৰঙা হয় তাৰ মানে চাবোনত একচুৱেলি কি থাকে খাৰক থাকে আৰু এই খাৰকীয় মাধ্যমত কি হয় হালধীৰ ৰং ৰঙা হয় তোমালোকে ঘৰতো এই পৰীক্ষাটো কৰি চাব পাৰা এটা গিলাছত অলপমান পানী লৈ তাতে হালধি গুলি দিয়া তাৰ পিছত তাতে আমি অলপমান যদি ডিটাৰজেন্ট পাউডাৰ আমি যেটো কাপোৰ ধোৱাৰ কাৰণে যেটো আমি ডিটাৰজেন্ট পাউডাৰ ব্যৱহাৰ কৰোঁ হেয়া অলপ যদি পেলাই তাক ভালদৰে মিহলি কৰি দিয়া হয় দিলে এই যেটো আমাৰ হালধিৰ যিখিনি পানী আছিল হালধীয়া ৰঙৰ সেইখিনি ৰঙা হৈ পৰিব এটা তোমালোকে ঘৰতে কৰি চাব পাৰা আন এবিধ প্ৰাকৃতিক সূচক হৈছে ৰঙা বন্ধাকবিৰ পাত আমি সাধাৰণতে যেটো বন্ধাকবি খাওঁ হেতু সেউজীয়া ৰঙৰ হয় কিন্তু এবিধ বন্ধাকবি আছে যাৰ ৰংটো ৰঙা বন্ধাকবিৰ পাতৰ পৰা আমি যেটো ৰঙা ৰঙৰ এবিধ পদাৰ্থ আমি আহৰণ কৰোঁ আৰু এই ৰঙা ৰঙৰ পদাৰ্থবিধ কি হয় খাৰকীয় মাধ্যমত সেউজীয়া ৰঙৰ হয় মানে তাত যদি আমি খাৰক ঢালি দিও দিলে কি হ'ব সেই ৰঙা ৰঙৰ পদাৰ্থবিধ সেউজীয়া ৰঙৰ হৈ পৰিব আন এবিধ প্ৰাকৃতিক সূচক হাইড্ৰেঞ্জিয়া ফুল ই সাধাৰণতে নীলা ৰঙৰ হয় কিন্তু যেতিয়া খাৰকীয় মাধ্যমত এই ফুলটো দিয়া হয় তেতিয়া ইয়াৰ ৰং বেঙুনীয়া ৰঙৰ হৈ পৰে গতিকে এইগিটা হ'ল আমাৰ প্ৰাকৃতিক সূচক মানে প্ৰাকৃতিকভাৱে পোৱা সূচক হয় গতিকে এইগিটাৰ জৰিয়তে আমি এচিড আৰু খাৰক আমি চিনাক্ত কৰিব পাৰোঁ কিন্তু ইয়াৰ উপৰিও আমি কিছুমান কৃত্ৰিম সূচকো ব্যৱহাৰ কৰোঁ আৰু তেনেকুৱা ধৰণৰ কৃত্ৰিম সূচক হ'ল মিথাইল অৰেঞ্জত যদি আমি এচিড যোগ কৰোঁ তেতিয়া হলে এই মিথাইল অৰেঞ্জৰ ৰং ৰঙা হয় আনহাতে যদি মিথাইল অৰেঞ্জত খাৰক যদি আমি যোগ কৰোঁ তেতিয়া হলে ইয়াৰ ৰং হালধীয়া হয় আৰু এবিধ আছে সেইবিধ হ'ল ফিনলেফথেলিন আম্লিক মাধ্যমত বৰণহীন হয় মানে আম্লিক মাধ্যমত ফিনলেফথেলিনৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় কিন্তু খাৰকীয় মাধ্যমত ইয়াৰ ৰং গুলপীয়া হয় গতিকে এই মিথাইল অৰেঞ্জ আৰু ফিনলেফথেলিন আমি এচিড খাৰক সূচক হিচাপে ব্যৱহাৰ কৰোঁ এইবোৰৰ উপৰিও কিছুমান পদাৰ্থ আছে যিবোৰৰ আম্লিক আৰু খাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে কিছুমান পদাৰ্থ আছে যাৰ আম্লিক আৰু খাৰকীয় মাধ্যমত কি হয় গোন্ধৰ পৰিৱৰ্তন ঘটে আৰু এনে ধৰণৰ পদাৰ্থবোৰক ঘ্ৰাণেন্দ্ৰিক সূচক বুলি কোৱা হয় আৰু উদাহৰণ হিচাপে পিয়াজ আৰু ভেনিলা খাৰকীয় মাধ্যমত পিয়াজৰ গুণ নোহোৱা হয় কিন্তু এচিডে পিয়াজৰ গুণ নোহোৱা কৰিব নোৱাৰে আমি সকলোৱে জানো পিয়াজৰ এটা গুণ থাকে আৰু যদি পিয়াজ এটুকুৰা লৈ আমি যদি খাৰকত ডুবাই থৈ দিওঁ কিছু সময়ৰ পিছত সেই পিয়াজ টুকুৰাৰ পৰা তাৰ সেই গুণটো নোহোৱা হৈ যাব কিন্তু যদি আকৌ সেই পিয়াজ টুকুৰা আমি এচিডত ডুবাই থৈ দিলে কিন্তু সেই গুণটো নোহোৱা হৈ নাযায় গতিকে পিয়াজৰ জৰিয়তেও এচিড আৰু খাৰক আমি চিনাক্ত কৰিব পাৰোঁ এতিয়া আহোঁ এচিডৰ ৰাসায়নিক ধৰ্ম এক নম্বৰ ধৰ্মটো হ'ল এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি ধাতুটোৰ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে এটা উদাহৰণৰ সহায়ত এই কথাটো বুজাই আছোঁ লঘু সালফিউৰিক এচিডে জিংকৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে ৰাসায়নিক সমীকৰণটো হ'ল এইটো জিংক আৰু সালফিউৰিক এচিড বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে জিংক সালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিছে গতিকে জিংক সালফেট হ'ল জিংকৰ লৱণ আৰু লগতে হাইড্ৰজেন গেছ উৎপন্ন হৈছে এই কথাটো সকলোবিলাক এচিড আৰু ধাতুৰ ক্ষেত্ৰত প্ৰযোজ্য হয় মানে সকলোবিলাক এচিডে সকলোবিলাক ধাতুৰ সৈতে বিক্ৰিয়া কৰি ধাতুটোৰ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে আৰু সেই কাৰণে আমি এচিডক আমি ধাতুৰ পাত্ৰত আমি ৰাখিব নালাগে এচিডক যদি আমি ধাতুৰ পাত্ৰত ৰাখো তেতিয়া হলে কি হয় সেই পাত্ৰটোত ৰখা এচিডখিনিয়ে ধাতুটোৰ লগত বিক্ৰিয়া কৰি ধাতুটোৰ লগত বিক্ৰিয়া কৰি লৱণ উৎপন্ন কৰিব যাৰ ফলত আমাৰ পাত্ৰটো কি হ'ব ক্ষয় যাব পাত্ৰটো সোনকালে বেয়া হ'ব আৰু সেই কাৰণে এচিডক সদায় আমি আইনাৰ পাত্ৰত ৰখা হয় কাঁচৰ পাত্ৰত এচিডক ৰখা হয় কাঁচৰ বটল বা তেনেকুৱা ধৰণৰ পাত্ৰবিলাকত আমি এচিড ৰাখোঁ 2 নম্বৰ ধৰ্মটো হ'ল সকলোবোৰ ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে সকলোবোৰ ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে গতিকে উদাহৰণ এটা আমি চাই লওঁ সোডিয়াম কাৰ্বনেটৰ লগত হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়া হলে সোডিয়াম ক্লোৰাইড কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় এই সোডিয়াম কাৰ্বনেট হ'ল এবিধ ধাতৱ কাৰ্বনেট গতিকে এই সোডিয়াম কাৰ্বনেটে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে ৰাসায়নিক সমীকৰণটো হ'ল এটো সোডিয়াম কাৰ্বনেট
তাৰ লগত হাইড্ৰক্লৰিক এচিড যোগ হৈছে ইয়াৰ ফলত কি উৎপন্ন হৈছে সোডিয়াম ক্লোৰাইড পানী আৰু কাৰ্বন ডাই অক্সাইড আনহাতে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ লগত হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়া হলে সোডিয়াম ক্লোৰাইড কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটো হল ধাতব হাইড্ৰোজেন কাৰ্বনেট ইয়াতে সোডিয়াম কাৰ্বনেটটো আছিল ধাতব কাৰ্বনেট আৰু সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটটো হল ধাতব হাইড্ৰোজেন কাৰ্বনেট গতিকে এই সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ লগত হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়াৰ ফলত সোডিয়াম ক্লোৰাইড কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় তাৰ মানে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেটৰ লগত এচিডৰ বিক্ৰিয়া হলে একেটা পদাৰ্থই উৎপন্ন হ'ব বিক্ৰিয়াজাত পদাৰ্থ কেইটা লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী ধাতব হাইড্ৰোজেনৰ ক্ষেত্ৰটো হেই হৈছে লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী গতিকে এই সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ লগত হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণটো হল এইটো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট হাইড্ৰক্লৰিক এচিড ইয়াৰ ফলত কি উৎপন্ন হৈছে সোডিয়াম ক্লোৰাইড পানী আৰু কাৰ্বন ডাই অক্সাইড গতিকে বিক্ৰিয়াজাত পদাৰ্থ দুটাৰ ক্ষেত্ৰতে কি হৈছে একেই ওলাইছে গতিকে এই কথাটো ভালদৰে মনত ৰাখিবা এতিয়া এই বিক্ৰিয়াটোত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছক চূণ পানীৰ মাজেৰে পঠালে চূণ পানী ঘোলা কৰে এই বিক্ৰিয়াটোত যি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে এই কাৰ্বন ডাই অক্সাইড গেছখিনিক যদি আমি চূণ পানীৰ মাজেৰে পঠিয়াও তেতিয়াহলে কি হ'ব চূণ পানী ঘোলা হ'ব আৰু ক্যালসিয়াম কাৰ্বনেটৰ বগা অধক্ষেপৰ সৃষ্টি কৰে একচুয়ালি চূণ পানীখিনি এই কাৰণে ঘোলা হয় যেহেতু তাত ক্যালসিয়াম কাৰ্বনেটৰ এবিধ বগা অধক্ষেপৰ সৃষ্টি হৈছে ৰাসায়নিক সমীকৰণটো হল এইটো ক্যালসিয়াম হাইড্ৰক্সাইড যেহেতু চূণ পানীত ক্যালসিয়াম হাইড্ৰক্সাইড থাকে এই ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত কাৰ্বন ডাই অক্সাইড গেছে বিক্ৰিয়া কৰি ক্যালসিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰিব এতিয়া যদি আমি এই চূণ পানীখিনিৰ মাজেৰে অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠাও মানে আৰু কাৰ্বন ডাই অক্সাইড আমি পঠাই আছো চূণ পানীখিনিৰ মাজেৰে তেতিয়া কি হ'ব পানীখিনি আগৰ দৰে ফটফটিয়া হৈ পৰিব কিয়নো ক্যালসিয়াম কাৰ্বনেটৰ বগা অধক্ষেপখিনি ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেটলৈ পৰিৱৰ্তন হয় আৰু ই পানীত দ্ৰৱণীয় ইয়াৰ আগত যেটো ক্যালসিয়াম কাৰ্বনেট উৎপন্ন হৈছিল তো বগা অধক্ষেপ হিচাপে জমা হৈছিল ই পানীত অদ্ৰৱণীয় আছিল কিন্তু এইবাৰ যিখিনি আমাৰ ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট উৎপন্ন হ'ব ইখিনি কি হ'ব পানীত দ্ৰৱণীয় সেই কাৰণে পানীখিনি চূণ পানীখিনি কি হ'ব আগৰ দৰে ফটফটিয়া হৈ পৰিব 3 নম্বৰ ধৰ্মটো হল এচিডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এটা এচিড আৰু ক্ষাৰকৰ মাজত যদি বিক্ৰিয়া হয় তেতিয়া কি হ'ব লৱণ আৰু পানী উৎপন্ন হ'ব আমি এটা উদাহৰণ লৈছো হাইড্ৰক্লৰিক এচিড আৰু সোডিয়াম অক্সাইডৰ মাজত বিক্ৰিয়া ঘটি সোডিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন হয় হাইড্ৰক্লৰিক এচিড এবিধ এচিড হয় আৰু সোডিয়াম অক্সাইড এবিধ ক্ষাৰক গতিকে এই এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি কি উৎপন্ন হৈছে সোডিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন হৈছে ইয়াৰ ৰাসায়নিক সমীকৰণটো হল এইটো ইয়াতে সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিডৰ মাজত বিক্ৰিয়া ঘটি সোডিয়াম ক্লোৰাইড এটো হ'ব লৱণ সোডিয়াম ক্লোৰাইডটো হল লৱণ আমি যেটো খোৱা নিমখ এটোৱে হয় এটো খোৱা নিমখৰ ৰাসায়নিক সংকেত এটোৱে হয় সোডিয়াম ক্লোৰাইড বুলি কোৱা হয় তা আৰু কি উৎপন্ন হ'ব পানী উৎপন্ন হ'ব এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় এচিড আৰু ক্ষাৰকৰ মাজৰ এই বিক্ৰিয়াটো কি বিক্ৰিয়া বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় কিয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় কাৰণ ইয়াত এচিড আৰু ক্ষাৰক ইটোৱে হিটোক প্ৰশমিত কৰিছে মানে ইটোৱে হিটোৰ গুণটো নোহোৱা কৰিছে এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত এচিডৰো গুণ নোহোৱা হৈ যায় ক্ষাৰকৰো গুণ নোহোৱা হৈ যায় আৰু তাৰ পৰা কি উৎপন্ন হৈছে লৱণ আৰু পানী উৎপন্ন হৈছে এই কাৰণে কি বুলি কোৱা হয় এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় 4 নম্বৰ ধৰ্ম এচিডে ধাতব অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এতিয়া এচিডৰ লগত ধাতব অক্সাইডৰ যদি বিক্ৰিয়া হয় তেতিয়া কি উৎপন্ন হ'ব লৱণ আৰু পানী উৎপন্ন হ'ব উদাহৰণ এটা লৈছো কপাৰ অক্সাইডে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি কপাৰ ক্লোৰাইড আৰু পানী উৎপন্ন কৰে ইয়াতে কপাৰ অক্সাইড হল এবিধ ধাতব অক্সাইড আৰু এই ধাতব অক্সাইডে এচিডৰ লগত বিক্ৰিয়া কৰি কপাৰ ক্লোৰাইড আৰু পানী উৎপন্ন কৰিছে এই কপাৰ ক্লোৰাইডটো হল লৱণ ইয়াৰ ৰাসায়নিক সমীকৰণটো এটো কপাৰ অক্সাইড হাইড্ৰক্লৰিক এচিড তাৰ ফলত কি উৎপন্ন হৈছে কপাৰ ক্লোৰাইড আৰু পানী উৎপন্ন হৈছে এই বিক্ৰিয়াটোত দ্ৰৱৰ বৰণ নীলা হেউজিয়া হৈ পৰিব এই বিক্ৰিয়াটোত দ্ৰৱটোৰ বৰণ কি হ'ব বিক্ৰিয়াটো সংঘটিত হোৱাৰ পিছত দ্ৰৱটোৰ বৰণ নীলা হেউজিয়া হৈ পৰিব আৰু এই নীলা হেউজিয়া হোৱাৰ কাৰণটো হৈছে কি এই কপাৰ ক্লোৰাইড যে গঠন হৈছে সেই কাৰণে কি হৈছে দ্ৰৱটোৰ বৰণ নীলা হেউজিয়া হৈ পৰিছে ক্ষাৰকে এচিডৰ সৈতে কৰা বিক্ৰিয়াটোৰ নিচিনাকৈ ধাতব অক্সাইডসমূহে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে আমি ইয়াৰ আগত এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াটো চাইছিলো এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত কি হৈছিল এচিড আৰু ক্ষাৰক লগ হৈ লৱণ আৰু পানী উৎপন্ন হৈছিল ঠিক একে নিচিনাকৈ ইয়াতে কি হৈছে এচিড আৰু ধাতব অক্সাইড লগ হৈ লৱণ আৰু পানী উৎপন্ন হৈছে সেইবাবে ধাতব অক্সাইডসমূহক ক্ষাৰকীয় অক্সাইড বোলা হয়
যেহেতু ধাতৱ অক্সাইডৰ লগতো এচিডে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰিছে আনহাতে ক্ষাৰকৰ লগতো এচিডে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছিল লৱণ আৰু পানী সেইকাৰণে ধাতৱ অক্সাইডসমূহক কি বুলি কোৱা হয় ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় অৰ্থাৎ ধাতৱ অক্সাইডসমূহ ক্ষাৰকীয় ধাতৱ অক্সাইডৰ ধৰ্মটো ক্ষাৰকীয় হ'ব এবাৰ আহোঁ ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম ক্ষাৰকে কিছুমান ধাতুৰ সৈতে বিক্ৰিয়া কৰি ধাতুটোৰ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে ক্ষাৰকে কিছুমান ধাতুৰ সৈতে সকলোবিলাক ধাতুৰ সৈতে নহয় কিন্তু এটা উদাহৰণ লৈছো সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱত জিংক যোগ কৰি গৰম কৰিলে সোডিয়াম জিংকেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় যদি আমি সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱত জিংকৰ টুকুৰা এটা পেলাই দি তাক যদি আমি গৰম কৰো গৰম কৰিলে কি হ'ব সোডিয়াম জিংকেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব ইয়াৰ ৰাসায়নিক সমীকৰণ হল এটো এটা সোডিয়াম হাইড্ৰক্সাইড আৰু জিংক লগ লাগিছে আৰু ইয়াৰ ফলত কি উৎপন্ন হৈছে সোডিয়াম জিংকেট আৰু হাইড্ৰজেন গেছ মনত ৰাখিবা সকলো ধাতুৱে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন নকৰে কেৱল কিছুমান ধাতুৱেহে কৰে ক্ষাৰকে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এটো অলপ আগতে তোমালোকক বুজাই দিছো এচিডৰ যেতিয়া আমি ধৰ্ম আলোচনা কৰি আছিলো তাতেও আমি এই কথাটো পাইছিলো যে এচিডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ঠিক একে নিচিনাকৈ ক্ষাৰকেও এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এটা উদাহৰণ লৈছো সোডিয়াম হাইড্ৰক্সাইডে সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰি সোডিয়াম সালফেট আৰু পানী উৎপন্ন কৰে গতে সোডিয়াম হাইড্ৰক্সাইড হল ক্ষাৰক আৰু সালফিউৰিক এচিড হল এচিড গতে ইহঁত দুটাৰ মাজত বিক্ৰিয়াৰ ফলত কি উৎপন্ন হৈছে সোডিয়াম সালফেট যেটো হ'ব লৱণ আৰু পানী গতিকে লৱণ আৰু পানী উৎপন্ন কৰিছে ৰাসায়নিক সমীকৰণটো হল এটো সোডিয়াম হাইড্ৰক্সাইড আৰু সালফিউৰিক এচিড তাৰ ফলত কি উৎপন্ন হৈছে সোডিয়াম সালফেট আৰু পানী ক্ষাৰকে অধাতৱীয় অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানীৰ সৃষ্টি কৰে ক্ষাৰকে অধাতৱীয় অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানীৰ সৃষ্টি কৰে এচিডে কিন্তু ধাতৱীয় অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানীৰ সৃষ্টি কৰিছিল ক্ষাৰকে অধাতৱীয় অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানীৰ সৃষ্টি কৰে এটা উদাহৰণ লৈছো ক্যালসিয়াম হাইড্ৰক্সাইড আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া ঘটি ক্যালসিয়াম কাৰ্বনেট আৰু পানীৰ সৃষ্টি হয় ক্যালসিয়াম হাইড্ৰক্সাইড হল ক্ষাৰক আৰু কাৰ্বন ডাই অক্সাইড এটো হল অধাতৱীয় অক্সাইড কাৰণ কাৰ্বনটো হল অধাতুৰ লগত অক্সিজেন লগ হৈ যেটো যৌগ গঠন হয় তাকে অধাতৱীয় অক্সাইড বুলি কোৱা হয় গতিকে এই অধাতৱীয় অক্সাইডে ক্যালসিয়াম হাইড্ৰক্সাইড এই ক্ষাৰকটোৰ লগত বিক্ৰিয়া কৰি ক্যালসিয়াম কাৰ্বনেট এটো লৱণ হ'ব আৰু পানীৰ সৃষ্টি কৰে ইয়াত ক্যালসিয়াম হাইড্ৰক্সাইড এবিধ ক্ষাৰক আৰু কাৰ্বন ডাই অক্সাইড হল অধাতৱীয় অক্সাইড ইয়াৰ ৰাসায়নিক সমীকৰণটো হল এটো ক্যালসিয়াম হাইড্ৰক্সাইড আৰু কাৰ্বন ডাই অক্সাইড লগ হৈছে এই দুটা হল বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ হৈছে কি ক্যালসিয়াম কাৰ্বনেট আৰু পানী মানে লৱণ আৰু পানী অধাতৱীয় অক্সাইডৰ লগত ক্ষাৰকৰ বিক্ৰিয়াটোত এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত উৎপন্ন হোৱাৰ দ্বাৰা লৱণ আৰু পানীৰ উৎপত্তি হৈছে ইয়াতেও কি হৈছে চোৱা অধাতৱীয় অক্সাইড আৰু ক্ষাৰক লগ হৈ লৱণ আৰু পানী উৎপন্ন হৈছে আৰু আমি এটো জানো যে কি এচিড আৰু ক্ষাৰক লগ হৈ লৱণ আৰু পানী উৎপন্ন কৰে গতিকে এই অধাতৱীয় অক্সাইডৰ ধৰ্মটো এচিডৰ ধৰ্মৰ লগত একে নহবনে বাৰু সেই কাৰণে অধাতৱীয় অক্সাইডসমূহক আম্লিকধৰ্মী বুলি কোৱা হয় অধাতৱীয় অক্সাইডসমূহ হল আম্লিকধৰ্মী আনহাতে ধাতৱীয় অক্সাইডসমূহ আছিল কি ক্ষাৰকীয় এটো কথা ভালদৰে মনত ৰাখিবা ধাতৱীয় অক্সাইডসমূহ হল ক্ষাৰকীয় আনহাতে অধাতৱীয় অক্সাইডসমূহ হল আম্লিকধৰ্মী গতিকে আজিৰ এই ভিডিঅটোত এচিড আৰু ক্ষাৰকৰ আমি ৰাসায়নিক ধৰ্মৰ বিষয়ে আলোচনা কৰিলো বাকি ইয়াৰ পিছৰ ভিডিঅত মই পাঠটোৰ বাকি কথাখিনি আলোচনা কৰিম তোমালোকে এই ভিডিঅটো ভালদৰে চাই ইয়াতে কিবা যদি নুবুজা কথা থাকে তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে গতিকে আজিলে ইমানখিনিয়ে